আমি কুইক লেটাৰত কি পালোঁ আজি দেখাই আছোঁ আপোনালোকক ব'লক 65, 19 আৰু 34 আজি ভাইটি দুজন আহিছে একচুৱেলি মোৰ ফলোৱাৰ হয় লগতে ফলোৱাৰ বুলি নহয় একচুৱেলি ঘৰ লিখাই বুলি ক'ম এইটো 25 শ্বৰ্টছ কি নাম ট্ৰয় সুপ্ৰভাত বন্ধুসকল মই পুনৰ স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ মোৰ পৰিয়ালৰ সকলো লোককে আশা ৰাখিছোঁ চবেই ভালে আছে লগতে আজি দেৱালী শুভকামনা যাচিলোঁ সকলোকে দেৱালী আচলতে চবেই জানে কিয় পাতে ভগৱান ৰাম যেতিয়া 14 বছৰ বনবাসৰ পিছত ঘৰলৈ আহিছিলে তাৰপিছত গোটেই ভাৰততে দেৱালী উৎসৱ পালন কৰিছিলে ইয়াতে কথা এষাৰ ক'ম যে ভগৱান হৈও তেওঁ 14 বছৰ বনবাস খাটিলে কিমান কষ্ট সহ্য কৰিলে আমিনো কি মানে তো সেইকাৰণে সকলোকে ক'ম যে সুখ দুখটো জীৱনৰ এটা মানে অস্থায়ী বস্তু মানে কেতিয়াও সি চিৰকাল নাথাকে তো সেই হিচাপে চবৰে জীৱনত সুখ দুখ আহি থাকিব তাৰ মাজতে নিজক ষ্টেবল কৰি চলি যাব পৰাটোৱে হৈছে জীৱন সেইকাৰণে ক'ব বিচাৰিম যে মানুহৰ জীৱনলৈ চবৰে মোৰ পৰিয়ালৰ সকলো লোকলৈ সুখটো বেছি আহে দুখটো কম আহে সেই আশা লৈ আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ পুৰি চব্জি খাই লৈছোঁ ৰাতিপুৱাই দেৱালী বুলি তো খাই মেলি সেইখিনি গা ধোৱাই নাই মই গাটো ধুই মেলি অকণমান বজাৰ কৰিবলৈ আছে বজাৰ চজাৰ কৰিবলৈ যাম বঢ়িয়া আজি ভাইটি দুজন আহিছে একচুৱেলি মোৰ ফলোৱাৰ হয় লগতে ফলোৱাৰ বুলি নহয় একচুৱেলি ঘৰ লিখাই বুলি ক'ম এতিয়া দেই ফলোৱাৰ চলোৱাৰ এইফালে এই নামটো কৈ দিবাচোন পল্লৱজ্যোতি গগৈ আৰু অ'কে ঘৰ ক'ত কৈ দিয়াচোন আৰু তোমাৰ তো দুইজন ওচৰৰে হয় বেছি দূৰ নহয় একচুৱেলি মোক লগ কৰিম কৰি বহুত দিনৰ পৰা গৈছিলে সময় পোৱা নাই আজি এই ঘৰতে সময় পাইছোঁ দেৱালী শুভেচ্ছা থাকিল দুইজনৰ লগতে দেই চ' ভাইটি দুইজন যাব বিচাৰিছে এতিয়া এইয়া গ'লগৈ আৰু তেওঁলোক আকৌ লগ কৰিম পিছত সময় পালে এতিয়া অলপ ঘৰৰ ডেক'ৰেশ্যন অলপ কৰি লওঁ কিয়নো আজি দেৱালী বুলি অলপ ডেক'ৰেশ্যন কি লাইট কেইটামান লগাই দিছোঁ আৰু সৰু সুৰাকৈ তো তাকে মানুহজনে মোক সহায় কৰিছে অলপ মই এই লাইটখিনি লগাই লওঁ লগতে আহিলোঁ অলপ ফটকা চটকা কিনিবৰ কাৰণে ফটকা কলগছ ফি ৰকেট যি পাওঁ ল'ম আৰু এতিয়া দাদা পপ দিব 3টা দিব দেই 3টা পপ দি দিব তাৰপিছত এতিয়া 500 কৰিব এইটো কিমান পৰিছিলে 400 এইটো 400 চ' এইটো এটা 25 শ্বৰ্টছ থাকে বুলি কৈছে এইটো এটা লৈছোঁ লগতে আৰু কিবা কিবি আছে এইখিনি আছে আৰু কিবা কিবি আজি জ্বলাম আৰু যি আছে চ' ফটকা চটকা লৈ ল'লোঁ এটা 25 শ্বৰ্টছ এটা লৈ লৈছোঁ গধূলি সময়ত উৰাম ৰকেট চকেট যি লাগে লগাবৰ কাৰণে কৰিবৰ কাৰণে আমাৰ দিন গ'ল আৰু তথাপিতো অলপ পুৰণা দিনবোৰকৈ সোঁৱৰিম আজি বলক দেখাই আছোঁ এইটো কি স্কাই শ্বট ৰ এইটো নে এইটো স্কাই এইটোহে স্কাই শ্বট এইটো নৰ্মেলটো ন ব'ল চল ব'ল এটা লগা এইটো 25 শ্বৰ্টছ কি নাম ট্ৰয় 25 ছনী ফায়াৰৱৰ্কছ মই দেখাইছোঁ বাৰু এইটো দেই এইটো এনেকৈ চিধাই লগাব মানে ন এইটো হলিতা এটা লগাওঁ অ'কে এইটো চিধা লগাব 25 শ্বৰ্টছ আপ হ'ব চলো বন্ধ
এইটো কল ঘৰত পতকা চটকা ফুটাই এতিয়া ৰুমলৈ গৈছোঁ, নাজিয়া ৰুমটোলৈ। তো তাতো চবৰ লগতে অলপ এনজয় কৰিম। ঘৰৰ পৰা আমি চিধা নাজিৰালৈ আহিলোঁ। নাজিৰাত অলপ বস্তু ল'ম, বস্তু মানে কি ফটকা চটকা ল'ম আৰু ফুটাবৰ কাৰণে, আৰু চবৰ লগতে এনজয় কৰিম অলপ। ব'লা 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 বেটা ব'লা ব'লা, আগে পূজা কৰি লগে, পূজা কৰাৰ পিছত ব'লা। আজি দেৱালী বুলি অলপ চবেই ফূৰ্তি ফাৰ্তা কৰিছোঁ। ফূৰ্তি মানে কি আৰু ভগৱান ঘৰলৈ আহিছিলে, চবৰে এইটো আনন্দৰ দিন এটা। আমাৰ ৰুমৰ ডেক'ৰেশ্যন অলপ দেখাই দিছোঁ মই। এয়া আমাৰ দাদাহঁতৰ হয়, আমাৰ কিনাৰৰ। লগতে আমাৰ ছাইডতো ডেক'ৰেশ্যন আছে। এয়া দাদাহঁতে থালিত দিছে। আমাৰ এইফালে লাইট, এইফালে মানুহজনে এইবোৰ ডেক'ৰেশ্যন কৰিছে কিবা কিবি, মই নাজানো ইমান ভালকৈ। এইটো এটা মিউজিক লাইট লগাই থৈছে। এইফালে দাদাহঁতৰ এখন থালি, আৰু এইফালে ছাইডত এনেদৰে লাইট লগাই থোৱা আছে। ইয়াত অকণ ভিতৰত এনে ডেক'ৰেশ্যন এটা কৰি দিছে আমাৰ মানুহজনী। এইফালে অলপ মানুহজনীয়ে এইবোৰ মমবাতি লগাই দিছে ইয়াত। এডাল দুডাল তিনিডাল এনেকৈ মমবাতি লগাই দিছে। এইগৰাকী আমাৰ মানুহগৰাকী এনেদৰে সৰু সুৰাকৈ আৰু এটা ফূৰ্তি দিন, চবেই ফূৰ্তি আনন্দ কৰিব লাগে। চ' এনেদৰে আমি চবেই ফূৰ্তি কৰিছোঁ। হেপী দিৱালী কৰি আছোঁ। হেপী দিৱালী। কি লৈছা এইবোৰ দেখাই দিয়া এবাৰ। এই বাপৰে বাপ, ঢেৰ ফুটাব পানী আজি। আমি চবেই এনজয় কৰি আছোঁ এতিয়া। মোৰ মানুহজনী, ল'ৰাটো, মালিকৰ নাতিয়েক, মালিকৰ বোৱাৰীয়েক, মকান মালিকৰ মানে, এয়া মই, লগতে এয়া মালিকনী আমাৰ। কিবা অলপ হেমেকিলে বস্তু সেইকাৰণে। আঁতৰত থাক, আঁতৰত। ভালকে লগাব লাগিব তেতিয়া হ'ব। বেটা ভিতৰলৈ যা, ভিতৰলৈ যা। আৱাজে নাই আছোন এইটো। জানো এই বাটে দিয়া নাই আছোন এইবোৰ। বঢ়িয়া 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 বঢ়িয়া। চল নাযাবি দেই এইটো। ঠিক আছে। এয়া হৈছে আমাৰ নাজিৰাৰ ৰাতিৰ পৰিৱেশ। এয়া লুডু খেল খেলাইছে, ঢেৰ কিবা কিবি খেল হৈ আছে মানে পুৰস্কাৰৰ লগত। সকলোৱে খেলিব পাৰে। মই ইয়াত নেখেলোঁ, মই যাম কুইক লটাৰীত। প্ৰথমবাৰৰ বাবে মই লাকটো চাম কি ভাল নে বেয়া। এয়া হৈছে নাজিৰা কুইক লটাৰী য'ত খেলাই আছে।
ইয়াত মই টিকেট ল'ম, চাওঁ লাকটো কেনেকুৱা, ভাল নে বেয়াই নে কি হ'ব আজি গম পাম। আমি নাজিৰাৰ কুইক লটে কি পালোঁ? 5 লিটাৰ মিঠা তেল আৰু চিলাই মেচিন আৰু লাষ্ট পালোঁ আমি স্পিকাৰ। অ'কে, ব্লুটুথ স্পীকাৰ। এইটো হৈছে আপোনাৰ মিঠাতেলটো, এইটো আপোনাৰ উষা মেচিনটো, আৰু লগতে এইটো এটা স্পীকাৰ, ব্লুটুথ স্পীকাৰ। চ' এয়া আছিল দেৱালীৰ উপহাৰসমূহ, লগতে আজিৰ দিনটো কি কৰিলোঁ। আগলৈ এনেকৈ ভিডিঅ' দি থাকিম। ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ, লাইক, কমেণ্ট দিব। আজিলৈ আহোঁ, বাই বাই, শুভৰাত্ৰি।